সন্মুখত মই প্ৰাউড ফিল কৰি এটা কথা ক'বলৈ ওলাইছোঁ। একচুৱেলি মই এখন ভিতৰুৱা গাঁৱৰ পৰা বিলং কৰোঁ। সেই গাঁৱৰ পৰা আজিলৈকে ইণ্ডিয়াৰ বাহিৰত কোনো চাকৰি পোৱা নাই, কিন্তু আজি অতি প্ৰাউড ফিল কৰি কৈ আছোঁ যে আমাৰ গাঁওখনৰ পৰাও ইটালীত চাকৰি পাবলৈ সক্ষম হৈছে এজন ল'ৰা। মৰ্ণিঙত যেতিয়া নিউজটো পালোঁ গাইজ, সঁচাকৈ মানে এনেকুৱা ভাল লাগিছে যে নাই আমিও এতিয়া 10জনক ক'ব পাৰোঁ যে নাই আমাৰ গাঁওখনৰ পৰাও ইণ্ডিয়াৰ বাহিৰত কোনোবাই চাকৰি কৰি আছে। এনেই বহুত ল'ৰাই কাম কৰিব যায়, ডুবাইত কাম কৰিব যায়, বেলেগ বেলেগ জেগাত কাম কৰিব যায়, কিন্তু প্ৰফেশ্যনেল হিচাপে ক'ৰবাত নিযুক্তি পোৱা, 10জনৰ আগত মানে প্ৰাউড ফিল কৰি কোৱা, সেনেকুৱা মানে আমি ক'বলৈ মানে এতিয়া যদি কয় তোমালোকৰ গাঁওখনৰ পৰা কোনোবাই ভাল চাকৰি কৰে নেকি, তেতিয়া প্ৰাউড ফিল কৰি ক'ব পাৰিম যে নাই আমাৰ গাঁওখনৰ পৰাও ইণ্ডিয়াৰ বাহিৰত ভাল চাকৰিত নিযুক্তি পাইছে। অকল নিযুক্তি বুলি ক'লে ভুল হ'ব, আৰু য'ত পাইছে মানে য'ত নিযুক্তি পাইছে সেইটো অলপ সঁচা জেগা নহয় গাইজ। সেইটো মানে আপোনাৰ ইটালীৰ অতি মানে জনপ্ৰিয় এখন কলেজ, ইউনিভাৰ্চিটি অফ কেলেম্ব্ৰিয়া। সেইখন কলেজত আপোনাৰ আমাৰ দাদাজন অধ্যাপক হিচাপে নিযুক্তি পাইছে, অধ্যাপক, য'ত নেকি আৰু 10জন কিমান ল'ৰাক যে সি শিকাব, যেতিয়া তাক সুধিব যে আপোনাৰ ঘৰ ক'ত, তেতিয়াতো নিশ্চয় ক'ব যে আমাৰ ঘৰ ইণ্ডিয়াৰ ক'ত, অসমৰ ক'ত, দৰঙত যেতিয়া ক'ব গাইজ যে এখন ভিতৰুৱা গাঁও, আমাৰ গাঁওখনৰ নাম যে এতিয়া ইণ্ডিয়াৰ বাহিৰত যাব বা ইণ্ডিয়াৰ বাহিৰৰ মানুহবিলাকে শুনা পাব, কিমান এটা প্ৰাউড ফিলৰ কথা। মই মানে ভাবিয়ে বহুত 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 ভাল লাগি আছে। মই আশা কৰোঁ এনেকুৱা নিউজবিলাক আমি পায়ে থাকোঁ। তো যিবিলাক দাদা বাইদেউ বা সৰু ভাই ভণ্টিবিলাক আপোনালোকে পঢ়ি আছে, আপোনালোকে ভালকৈ পঢ়ক। এনেকুৱা গুড নিউজবিলাক বা এনেকুৱা নিউজবিলাক আমি যেন পাওঁ, তেতিয়া মানে আমি আমাৰ সমাজখনৰ কাৰণে একো কৰিব পৰা নাই মানিছোঁ, কিন্তু আমি মাজবাটতে পঢ়া বাদ দিছোঁ, পঢ়া বাদ দি কিনে কিবা কামৰ সন্ধানত ওলাই আহিছোঁ। এতিয়া আমাৰ আশা শেষ, কিন্তু এতিয়া আপোনালোকে যিহেতু পঢ়ি আছে, আপোনালোকে মানে এতিয়া আপোনালোকক মানে পাখি মেলি উৰাৰ সময়, আপোনালোকে ভালকৈ পঢ়ক। এনেকৈ যাতে আমিও প্ৰাউড ফিল কৰি নেক্সট ভিডিঅ'ত আপোনালোকৰো কথা ক'ব পাৰোঁ যে নাই আৰু এটা ল'ৰা আমাৰ ইমান এটা ডাঙৰ কলেজত বা ইমান এটা ইনষ্টিটিউটত বা ইমান এটা ডাঙৰ এটা কোম্পানীত বা এইটো কোম্পানীত মানে বহুত ডাঙৰ এটা পোষ্টত চাকৰি পাইছে। তো এইবিলাক আশা থাকিল যে আপোনালোকে আমাক এনেকৈ ছাৰপ্ৰাইজ কৰক। এইবিলাক ছাৰপ্ৰাইজ পালে মানে বহুত ভাল লাগে। আজি মোৰ ষ্টাফৰ লগত মই বহুত আলোচনা কৰিলোঁ, যিকেইটা ষ্টাফ আমি একেলগে কাম কৰোঁ। মই প্ৰাউড ফিল কৰি কৈছোঁ যে আমাৰ গাঁওখনৰ পৰা এটা ল'ৰাই ইটালীত ইউনিভাৰ্চিটি অফ কেলেম্ব্ৰিয়া যে এখন উচ্চ মানদণ্ডৰ ইউনিভাৰ্চিটিত অধ্যাপক হিচাপে নিযুক্তি পাইছে। তেতিয়া ল'ৰাটোৰ নাম সুধিলে, মই প্ৰাউড ফিল কৰি ক'লোঁ যে ৰুহুল আমিন হাজৰিকা। যেতিয়া সুধিলে তাৰ দেউতাই কি কৰে, তেতিয়া মই ক'লোঁ তেখেতৰ দেউতা আমাক টিচাৰ আছিল, আমাক সমাজ বিজ্ঞান পঢ়াইছিল, বহুত ভাল টিচাৰ আছিল। এতিয়া এনেকৈ যেতিয়া কওঁ ন, কি এটা মুভমেণ্ট হৈছিল। মই সিহঁতক মিঠা মুখ কৰালোঁ, সিহঁতৰ লগত ধেমালি ফূৰ্তি কৰিলোঁ, যে সিহঁতে মানে বহুত ৰেচপেক্টফুলি আমাক চাইছে আজি দে। এইটো কাৰ কাৰণে? এইটো মানে আমাৰ এই দাদাজনৰ কাৰণে আজি ইমান এটা ভাল মুহূৰ্ত পাৰ হৈছে, বহুত ভাল লাগিছে। মই লাষ্টত এটাই আশা থাকিল যে সমাজখনৰ পৰা, গাঁওখনৰ পৰা এনেকুৱা ল'ৰা ছোৱালী আৰু ওলাই আহক, তেতিয়াহে আমি
আমাৰ সমাজখন গাঁওখন বা অসমখন আগবাঢ়ি ল'ব পাৰিম সকলোৱে আমাৰ ৰুহুল আমিন দাদাৰ কাৰণে চবেই দোৱা কৰিব যাতে যেন ইটালীত যাই কিনে কোনো ধৰণৰ অসুবিধা নহয় বহুত ভালকৈ সি টিচিং কৰাব পাৰে এইখিনিয়ে মই আজি বহুত হেপী আৰু দাদা আপোনাক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আশা কৰোঁ আপোনাৰ উজ্জ্বল ভৱিষ্যত ইয়াতকৈ আৰু আপুনি ভাল কিবা কৰক হেপী থেংক ইউ so much bye